গোৱালপাৰাৰ পৰা আহি পেলাই এতিয়া ধুবুৰীত থকা ৰামৰায়কুঠি সত্ৰ পালোহি আৰু এই সত্ৰখন আপোনালোকক দেখাবলৈ লৈছোঁ। চাওক কি ধুনীয়া দৃশ্য, কি ধুনীয়া সত্ৰ এখন চাওক। সোমাই আহোঁতে গেটৰ পৰা আহি পেলাই অলপ দেখা পাব, এনেকুৱাকৈ সজাই থোৱা আছে। দৌল ঘৰ, এইটো দৌল ঘৰ আৰু এইফালে নাম কীৰ্তন চলি আছে। এনেকৈ এইফালে থকা সুবিধা আছে, অতিথি আহিলে এই ঘৰটোতে থাকিব পাৰে এনেকৈ। আৰু এইফালে মেইন যিটো নামঘৰ, সেইটো নামঘৰ এইফালে আছে। এতিয়া 9:30 বাজিছে আৰু আমি সকলোৱে এনেকৈ বহি খাবলৈ লৈছোঁ। আৰু যদি ভ্লগটো চাই ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।